আইও বুচুং বহু ইমান গৰম দিছে গাড়াল গোটেই একদম জহামাল গোন্ধাই গৈছে ও যাও অকমান ধনেশদা ঘৰৰ পৰাই আহোঁগে অ ধনেশদা ঘৰত আছে নে অ এডাল কি আকৌ চুকত ধনেশদাহঁতৰ ঘৰত অ ধনেশদা আপোনালোকৰ দৈম ৰুবত ইমান ডাঙৰ সাপ এডাল আছে অ আপুনি কি কৰি আছে হা ক'ত দৈম ৰুমত অ বলা দেৱকান্ত সোনকালে বলা খেদোঙে নহ'লে পলাই দিব অ কোনডাল দেৱকান্ত কোনডাল অ ধনেশদা আপুনি নাই দেখা নেকি সৈডাল হে চোফাযোৰ কিনাৰত আছে অ দেখিছো ফেটিয়ে নে মচুৱা অ এডাল হে যা অ ধনেশদা ই দেখোন লৰচৰেই নকৰে মাৰি দিয়া নহ'লে দেৱকান্ত ৰ'ব মই ইয়াক একে ভুকুৱে মাৰি দিওঁ চাবা অ দেৱকান্ত লাঠি এডাল লৈ লোৱা হাতে মাৰিব নালাগে দিয়ক তেতিয়াহ'লে এইডাল হোৱা ভয় লাগিছে নেকি দেৱকান্ত ভয় লাগিছে যদি চোলাই এক বটল মাৰি লোৱা নাই ধনেশদা ইয়াক মই এতিয়া একে কোবে মাৰিম অ ধনেশদা নোৱাৰি অ খেদি আহিছে দেখোন অ দেৱকান্ত পলাল বলা নাই দেখোন ধনেশদা ইয়ালৈকেতো আহিছিলে অ নাই দেখোন ক'ত বা গ'ল এতিয়া এই ৰ'ব ই কাহা চে যাওঁগা আমি উলিয়াই আনেংগা অ হা নাই দেখোন ধনেশদা এই ৰ'বা দেৱকান্ত ভালকে চোৱাচোন অ ধনেশদা সৌডাল আপোনাৰ পিছফালে আছো আপুনি আঁতৰ হৈ দিয়ক হা কোনডাল অ মোক আজি সাপে খাই মাৰি দিয়াহেঁতেন ন ভাল বাচিলো আজি দেই এই ৰ'ব ই আপোনাক খাবলৈ আহিছিলে ইয়াক মই আজি ভুকুৱাই একদম পেটটো বাঢ়ি কৰি দিওঁ অ দেৱকান্ত ভালকে দেই খুটি দিব পাৰে আকৌ এই ৰ'ব ইয়াক ভুকুৱাই দিওঁ তই চালা ধনেশদাক মাৰিবলৈ আহিছিল তোক ৰ মই এতিয়া ভালকে চাবা দেই দেৱকান্ত গ'ল আৰু পাই সাপটো অ নেমাৰিলো ভালেই হ'ল পাই এতিয়া গ'লকে ভালেই হ'ল মোৰ যাওঁগে আৰু ধনেশদা অ যোৱা ময়ো যাওঁ ভিতৰলৈ তেন্তে ৰাষ্ট্ৰসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব